আমি আজি যে প্ৰেছ মিট কৰিলোঁ এইটো মূল উদ্দেশ্য আছিল আয়ুষ্মান ভাৰত আয়ুষ্মান ভৱ কেম্পেইন যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লঞ্চ কৰিছে অহাকালিৰ পৰা 2 অক্টোবৰৰ ভিতৰত আৰু ইয়াতে 3টা কম্পনেণ্ট আছে আয়ুষ্মান কাৰ্ড এট ইয়ৰ ডোৰ ষ্টেপ মানে আয়ুষ্মান কাৰ্ড আৰু নতুনকৈ বনোৱা হ'ব আৰু যিখিনি বনোৱা হৈছে সেইখিনি আমি ডোৰ টু ডোৰ আমি প্ৰথমতে দিব লাগিব তাৰপিছত আয়ুষ্মান মেলা হ'ব এই আয়ুষ্মান মেলা প্ৰতি শনিবাৰে আমাৰ 4খন CHCত হ'ব বকলীয়া হাওৰাঘাট দেন্তাগাঁও আৰু বোকাজান এই 4খন CHCত হেল্থ যিটো মেলা হ'ব তাত বৈশিষ্ট্যটো এইটো যে ডিফু মেডিকেল কলেজৰ পৰা স্পেচিয়েলিষ্ট ডক্টৰ তালৈ যাব আৰু তালৈ যিখিনি পেচেণ্ট আহিব সেইখিনি ৰেফাৰেল হৈ পেলাই আহিব গতিকে সেইটো ইম্পৰ্টেণ্ট এটা এক্টিভিটি হ'ব এই আয়ুষ্মান মেলাৰ লগতে ব্লাড ডনেশ্যন কেম্পো হ'ব সেইকেইদিন তাতে তাৰপিছত আমাৰ হ'ব আয়ুষ্মান সভাখন মানে এট অল GP লেভেল মানে অল VDC লেভেল এনেকৈ ধৰণৰ গোটেইখিনি লাইন ডিপাৰ্টমেণ্টছ ৰিলেটেড টু দিছ এইখিনি লৈ পেলাই আয়ুষ্মান সভা হ'ব আৰু তাৰপিছত হ'ব যে এই অহাকালিৰ পৰা আয়ুষ্মান মানে চাফাই অভিযানো চলি থাকিব আৰু যিখিনি মানে আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত এইটো ডিচাইড কৰা হৈছে যে আপ টু 31 ডিচেম্বৰ মানে এই আয়ুষ্মান মেলা চলি থাকিব প্ৰত্যেক CHCত প্ৰতি শনিবাৰে গতিকে এইটো এটা ডাঙৰ পদক্ষেপ লোৱা হৈছে হয় এইখিনিকে আমাৰ আয়ুষ্মান কাৰ্ডখিনি আমাৰ যিখিনি আশা ৱৰ্কাৰ্ছ আছে আৰু ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ আৰু কিছুমান আমি লৈছিলোঁ SHG মানে জীৱিকা সখী ইত্যাদি আমি লৈছিলোঁ তেওঁলোকে এইখিনি বনাই আছে যিসকলৰ মানে ৰেচন কাৰ্ড আছে যিসকলৰ NFS ৰেচন কাৰ্ড আছে তেওঁলোক এইখিনিৰ কাৰণে এলিজিবল গতিকে এতিয়া অহাকালিৰ পৰাতো ঘৰে ঘৰে যাব তাৰ আগতে আমি এনেকৈ কেম্প মোডতো কৰা হৈছিলে মানুহ আহিলে অলৰেডি 1,55,000 আমি এচিভ কৰিছোঁ আৰু আমাৰ 1 লাখ কাৰ্ড আৰু বনাবলৈ এখন ডিষ্ট্ৰিক্টত বাকী আছে আগৰ পৰা তাৰমানে PMJY কাৰ্ডটো চলি আছিলে চ' আগৰ চিৰিজকেইটা P চিৰিজ আছে চ' সেই P চিৰিজকেইটা আমি গোটেইকেইটা ডিলিট কৰি কিনে আমি এতিয়া নতুন চিৰিজটো দি আছোঁ চ' আয়ুষ্মান কাৰ্ড তাৰমানে এজেঞ্চি আছে এজেঞ্চিয়ে গোটেই কাৰ্ডকেইটা বনাই আছে এইটো বেনিফিচিয়াৰীসকলে বনাব নালাগে সেইটো তাৰমানে আমাৰ গভৰ্ণমেণ্ট ছাইডৰ পৰা প্ৰভাইড কৰা হ'ব ডোৰ টু ডোৰ যাই কিনে আমি গোটেইকেইটা বিলাই দি দিম ছাৰ আগত যিখিনি বেনিফিচিয়াৰীয়ে মানে প্ৰাইভেটলি কৰিলে নিজাববীয়াকৈ কৰিলে এইখিনি কি হ'ব নাই প্ৰাইভেটত যোনটো বনোৱা পৰ্টেলটো একেটাই যদি য'ৰ পৰা আগত যদি ৰেজিষ্টাৰ্ড হৈ গৈছে তেখেতেও তাৰমানে কাৰ্ড তেখেতৰ নামত আহি যাব আৰু কাৰ্ডটো পাই যাব একোৱেই দৰকাৰ নহয় কাৰ্ডৰ কাৰণে কোনো ধৰণৰ পইচা দৰকাৰ নহয় যাৰ NFS কাৰ্ড আছে তেওঁলোক এলিজিবল আৰু দ্বিতীয় কথা কাৰ্ডখন যে ডেলিভাৰী কৰে সেইটো হাতেদি নকৰে মানে এটা পৰ্টেলৰ থ্ৰুদি গৈহে কাৰ্ডখন ডেলিভাৰী হয় চ' ডেট যে যোনজন মানুহৰ কাৰ্ড সেইজন মানুহে এখন কাৰ্ড পাবই বেলেগে আৰু ৰাখি থ'ব নোৱাৰে গতিকে সেইটো কাৰণে পৰ্টেলৰ থ্ৰুদি ডেলিভাৰ কৰা হয় হৈছে তেওঁলোকে য'ৰ পৰা হেৰি কৰিছিলে যে আমুক ধৰক আমাৰ ইয়াতে চেণ্ট্ৰেল ৰেঞ্জ মাঞ্জা আছিলে য'ৰ পৰা নিম বুলি কৈছিলে তাৰ পৰাই তেওঁলোকৰ পুলিখিনি লৈ গৈছে যোনে য'ত মানে যেনেকৈ আমাৰ ইয়াতে যিকেইটা ডিষ্ট্ৰিবিউশ্যন পইণ্ট আছিলে 172 ডিষ্ট্ৰিবিউশ্যন পইণ্ট আমাৰ ইয়াত আছিলে তেওঁলোকে যিটো টিক কৰিছে তাৰ পৰাই তেওঁলোকে পুলিটো পাইছে থেংক ইউ